লৰা ছোৱালী সকলোৱে আমি ঘৰতে থকা বস্তুকেইটাৰ সৈতে কেনেকেনো নিজৰ ছালখন ভাল কৰি ৰাখিব পাৰোঁ বা মানুহে যে কয় স্কিন কেয়াৰ আমি সকলোৱে নিজৰ স্কিনখন নিজৰ ছালখন কিদৰেনো ভাল কৰি ৰাখিব পাৰোঁ তাৰ ওপৰত মই ভিডিঅ' এটা দিম বুলি ভাবি আছিলোঁ গতিকে আজি ভাবিলোঁ ধুনীয়াকৈ কৈ দিওঁ আচলতে আজি মই ব্যৱহাৰ কৰিছোঁ এইটো আইচ ৰোলাৰ ইয়াতে মই হালধি অলপ মিক্স কৰিছোঁ কৰি পেলাই লগাইছোঁ আপোনালোক সকলোৱে হয়তো জানে ন স্কিনৰ কাৰণে হালধি বহুত বেছি উপকাৰী গতিকে মই আজি এইটো ব্যৱহাৰ কৰিলোঁ আৰু তাৰ মাজতে আহিলে স্কিন কেয়াৰৰ কথাটো আচলতে ল'ৰা ছোৱালী বুলি কোনো কথা নাই সকলোৱে আমি নিজৰ ছালখন ভাল কৰি ৰখাটো গুৰুত্বপূৰ্ণ মানে নিজৰ ছালখনেই মেইন দিয়কচোন গতিকে নিজৰ ছালখন আমি ঘৰতে কিদৰেনো ভাল কৰি ৰাখিব পাৰোঁ জানেনে প্ৰথম ষ্টেপটো মানে এইটো এনেকুৱা নহয় যে শোৱাৰ পৰা উঠি কৰিব লাগে ৰাতি শোৱাৰ আগত কৰিব লাগে তেনেকুৱা একো কথা নাই প্ৰথম ষ্টেপটো আপোনালোকে কি কৰিব জানে নিজৰ ছালখন চাফা কৰিব মানে মুখখন আপোনালোকে ফেচ ৱাছ কৰিব মই কোনো ব্ৰেণ্ড লৈ নকওঁ আপোনালোকৰ যি ভাল লাগে তেনেকুৱা ফেচ ৱাছ দি আপোনালোকে ধুনীয়াকৈ নিজৰ মুখখন প্ৰথমতে ক্লিন কৰিব আৰু তাৰ পাছত ক্লিন কৰি আহি পেলাই আপোনালোকে ধুনীয়া এটা টোনাৰ লগাব টোনাৰ বা চিৰামো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যোনে যিটো বুলি ভাবে মই নৰ্মেল একদম মানে মিনিমাম কেইটা কৈ দিছোঁ যিকেইটা মানে আমাৰ প্ৰয়োজনীয় আৰু তো ধুনীয়াকৈ আপোনালোকে চিৰাম বা টোনাৰ অকণ লগাই পেলাই আপোনালোকে কি কৰিব জানেনে অকণমান ৰখিব 30 ছেকেণ্ডমান ৰখি ধুনীয়াকৈ মইশ্চাৰাইজাৰ এটা লগাব মইশ্চাৰাইজাৰটো লগাই পেলাই ছানস্ক্ৰীন লগাব এতিয়া যিহেতু সাংঘাতিক ৰ'দ বাহিৰত গতিকে ক'ৰবাত যোৱাৰ আগত ছানস্ক্ৰীন নলগাকৈ যোৱাটো একদম বেয়া কথা হ'ব গতিকে আপোনালোকে ছানস্ক্ৰীন লগাব আৰু এটা কথা সদায় মনত ৰাখিব ছানস্ক্ৰীন লগাই আপোনালোক লগতে বাহিৰলৈ ওলাই নাযাব আপোনালোকে 15 মিনিটমান মানে ক'ৰবাত ধৰক যাবলৈ হৈছে তাৰে 15 মিনিটমান আগতে আপোনালোকে ছানস্ক্ৰীনটো লগাই পেলাই তাৰ পাছতহে আপোনালোক বাহিৰলৈ ওলাই যাব মানে ডাইৰেক্ট লগাই নল'ব তো নৰ্মেল আমি মানে ফেচিয়েল বা কিবা কিবি সদায় পাৰ্লাৰ যোৱাটো বা মাহত বা 15 দিনত পাৰ্লাৰ যোৱাটো চবৰ কাৰণে সম্ভৱ নহয় ন গতিকে আপোনালোকে নৰ্মেলি আপোনালোকে টোনাৰ ধৰক লগালে মইশ্চাৰাইজাৰ লগালে ছানস্ক্ৰীন লগালে সেনেদৰে আপোনালোকে একদম ধুনীয়াকৈ মানে স্কিনখন মেইনটেইন কৰি ৰাখিব পাৰে এইটোত মানে বহুত ডাঙৰ টাস্ক একো নাই যে বহুত কিবা লগাব লাগে নেকি এগালমান ক্ৰীম লগাব লাগে নেকি বা এইটো ব্ৰেণ্ডৰহে ক্ৰীম লগাব লাগিব নেকি তেনেকুৱা একো কথাই নাই আপোনালোকে যদি নিজৰ স্কিন কেয়াৰ কৰিম বুলি ভাবে তেন্তে ঘৰতে আপোনালোকে তেনেদৰে মানে মই কোৱাৰ দৰে প্ৰথম আপোনালোকে ফেচটো ক্লিন কৰিলে তাৰপাছত আহি আপোনালোকে টোনাৰ লগালে তাৰপিছত আপোনালোকে মইশ্চাৰাইজাৰ লগালে তাৰপিছত ভাল এটা ছানস্ক্ৰীন লগালে ধুনীয়াকৈ ওলাই গ'ল আৰু তাৰপাছত মানে আপোনাৰ এইটো স্কিন কেয়াৰ নৰ্মেল স্কিন কেয়াৰ যিটো আমি এনি টাইম কৰিব লাগে ধৰি লওক সদায় কৰিব লাগে কিন্তু মেকআপৰ আগত যিটো আমি স্কিন প্ৰেপ কৰোঁ মানে স্কিনটো মেকআপ ল'বৰ কাৰণে ৰেডি কৰোঁ এইটো নহয় যে আপোনালোকে এনেদৰেই ক্লিন কৰি বা এনেদৰে ছানস্ক্ৰীন লগাই তাৰ ওপৰত আপোনালোকে প্ৰাইমাৰ মানে ফাউণ্ডেশ্যন এইবিলাক লগাব সেইটো কিন্তু মই ছাজেষ্ট কৰা নাই দেই মই জাষ্ট নৰ্মেল ল'ৰা হওক ছোৱালী হওক আপোনালোক সকলোৱে এই 3-4টা ষ্টেপ ধুনীয়াকৈ ফ'ল' কৰিব পাৰিব আৰু এতিয়া নলগোৱাসকলে হয়তো এইটো ভাবিব পাৰে ন ইমানখিনি লেয়াৰ লগোৱাৰ পাছত মানে 3টা ক্ৰীম ক'লোঁ ন মই 3টা লেয়াৰ লগোৱাৰ পাছত হয়তো মুখখন বহুত হেভি ফিল কৰাব তেনেকুৱা একো নহয় টোনাৰটো জাষ্ট আমাৰ পানী টাইপতে থাকে ন গতিকে তো সেইটোতো একো লেয়াৰ নবহে বাকী মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীন এইকেইটাটো নৰ্মেল আপোনালোকে যিটো ব্ৰেণ্ডৰে ভাল পায় সেইটোৱে লগাই ল'ব একো কথা নাই যিটো আপোনালোকে ডেইলি লগাই আছে সেইটোকে আপোনালোকে লগাই ল'ব অকল এই ষ্টেপকেইটা ফ'ল' কৰিবলৈ চেষ্টা কৰিব আৰু যিহেতু মই চেনেলটোৰ প্ৰথম ভিডিঅ'টো দিছিলোঁ আৰু তাতে মই কৈছিলোঁ যে ইয়াত অকল আমি মেকআপ ৰিলেটেড বা বিউটি ৰিলেটেড বা স্কিন কেয়াৰ তেনেকুৱা কথাবোৰে পাতিম গতিকে বহুত দিন গেপ ৰাখি আৰু এটা মই ভিডিঅ' দিলোঁ আৰু আপোনালোকেও যদি স্কিন কেয়াৰ ৰিলেটেড বা মেকআপ ৰিলেটেড কিবা যদি মানে জানিব বিচাৰে তেন্তে আপোনালোকে ইয়াতে কমেণ্ট কৰি দিব পাৰে মই আপোনালোকৰ মানে যিমানখিনি পাৰোঁ সিমানখিনি সহায় কৰি দিবলৈ নিশ্চয় চেষ্টা কৰিম আৰু যদি আপোনালোকে এইটো চেনেলৰ জৰিয়তে যে মেকআপ শিকিম বুলি ভাবিছে সৰু এটা ষ্টেপকৈ তেন্তে আপোনালোকে একদম ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মানে মই লাহে লাহে কণ্টিনিউ কৰিব নোৱাৰিছোঁ এইকেইদিন অকণমান অসুবিধাৰ কাৰণে কিন্তু লাহে মই ডেইলি বেচিছত ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিম গতিকে আপোনালোকৰ মানে মই ভাবোঁ বহুত বেছি সহায় হ'ব